হাই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আসাম টেক সাপোর্ট। আজি আমি আলোচনা কৰিম অসম চৰকাৰে লৈ অহা বিশেষ আঁচনিৰ বিষয়ে। এই আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব মাহিলী 1250 টকাৰ পৰা 2000 টকালৈ। একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহে 2000 টকাকৈ লাভ কৰিব। এই আঁচনিৰ বাবে কেৱল মাত্ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীহে এপ্লাই কৰিব পাৰিব। এই আঁচনিৰ বাবে এপ্লাই কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এটা পৰীক্ষা দিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পাছ নকৰা পৰ্যন্ত প্ৰতি মাহত টকা পায়ে থাকিব। এই আঁচনিৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। সেয়ে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই পেজলৈ আহি যাব। এই পেজলৈ অহাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব লেটেষ্ট অপশ্যনটোৰ তলতে নেশ্যনেল টেলেণ্ট চাৰ্চ বুলি এটা অপশ্যন দেখা পাব। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব টু এপ্লাই ক্লিক হিয়াৰ। আপোনালোকে ইয়াত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে টাইটেলৰ তলতে দেখা পাব এডভাৰটাইজমেণ্ট অফ নেশ্যনেল টেলেণ্ট চাৰ্চ। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এই এডভাৰটাইজমেণ্টটো ডাউনলোড হৈ যাব। আপুনি এই আঁচনিৰ বাবে এপ্লাই কৰিবলৈ টু এপ্লাই ক্লিক হিয়াৰ এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা অ'কে বটন আহিব। আপোনালোকে অ'কে বটনটোত ক্লিক কৰি দিব। অ'কে বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব লগ ইন ফৰ ৰেজিষ্টাৰ কেণ্ডিডেট। তাৰ তলতে দেখা পাব এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। আপোনালোকে যিহেতু এই আঁচনিৰ বাবে এতিয়ালৈ এপ্লাই কৰা নাই সেয়ে আপোনালোকে একেবাৰে তলত দেখা পাব এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব ৰিকুৱাৰ্ড ডকুমেণ্টছ, অৰ্থাৎ আপুনি এই আঁচনিৰ বাবে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব তাৰ এটা লিষ্ট দিয়া আছে। প্ৰথমতে আপুনি আপোনাৰ এটা ফটো আপলোড কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ছিগনেচাৰ আপলোড কৰিব লাগিব। তাৰপিছত আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যদি ডিছেবিলিটি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপোনাৰ ডিছেবিলিটি চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে 5 নম্বৰত দেখা পাব ডিক্লাৰেশ্যন। আপোনালোকে ইয়াৰ লগতে দেখা পাব ক্লিক হিয়াৰ টু ডাউনলোড। আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আপোনাৰ ডিক্লাৰেশ্যন ফৰ্মটো অ'পেন হৈ যাব। এনেদৰে আপোনাৰ মোবাইলত এই ডিক্লাৰেশ্যন ফৰ্মটো ডাউনলোড হৈ যাব। আপোনালোকে এই ফৰ্মটো প্ৰিণ্ট আউট কৰি ফিলআপ কৰি ল'ব। ডিক্লাৰেশ্যন ফৰ্মটো প্ৰিণ্ট আউট কৰি ফিলআপ কৰি লোৱাৰ পিছত আপোনালোকে আকৌ এই পেজলৈ আহি যাব। এই পেজলৈ অহাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে এই ফৰ্মটো ফিলআপ কৰিব লাগিব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ষ্টেট কোড। ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেট কোডটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াৰ পৰা আপুনি আপোনাৰ ইয়াৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট অপেন। ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট অপেনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে চেণ্টাৰ অপেন। ইয়াৰ পৰা আপুনি আপোনাৰ চেণ্টাৰ অপেনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে এড্ৰেছ। ইয়াৰ পৰা আপুনি আপোনাৰ এড্ৰেছটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ক্লাছ। ইয়াৰ পৰা আপুনি আপোনাৰ ক্লাছটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ডেট অফ বাৰ্থ। ইয়াৰ পৰা আপুনি আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ। ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে কেণ্ডিডেট নেম। ইয়াত আপুনি আপোনাৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ফাদাৰ নেম। ইয়াত আপুনি আপোনাৰ ফাদাৰ নেমটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে মাদাৰ নেম। ইয়াত আপুনি আপোনাৰ মাদাৰ নেমটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে এৰিয়া। ইয়াত আপুনি আপোনাৰ এৰিয়াটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে কেটাগৰী। ইয়াৰ পৰা আপুনি আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ডিছেবিলিটি ষ্টেটাছ। ইয়াৰ পৰা আপুনি আপোনাৰ ডিছেবিলিটি ষ্টেটাছটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউট। ইয়াত আপুনি আপোনাৰ স্কুলৰ নাম আৰু এড্ৰেছটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে টাইপ অফ দ্য ইনষ্টিটিউট। আপোনালোকে এইবিলাক ভালদৰে চাই ফিলআপ কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে আপলোড ফটো। ইয়াত ক্লিক কৰি আপুনি আপোনাৰ এটা ফটো আপলোড কৰিব লাগিব। ফটোটোৰ চাইজ 100 KB তলত আৰু 50 KB ওপৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে দেখা পাইছে ছিগনেচাৰ বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে দেখা পাব ডিক্লাৰেশ্যন আপলোড। আপোনালোকে ইয়াৰ লগতে দেখা পাব চুইচ ফাইল বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি আপুনি আগতে প্ৰিণ্ট আউট কৰি লোৱা ডিক্লাৰেশ্যন ফৰ্মটো স্কেনিং কৰি আপলোড কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে চুইচ ইউৰ পাছৱৰ্ড। আপোনালোকে ইয়াত আপোনাৰ মতে যিকোনো এটা পাছৱৰ্ড ছেট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব ডিক্লাৰেশ্যন। ইয়াৰ তলতে দেখা পাব আই ডিক্লেয়াৰ ডেট। আপোনালোকে ইয়াত ক্লিক কৰি টিক চিন বহাই দিব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব ছাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লাই প্ৰচেছ সম্পূৰ্ণ হৈ যাব।
এপ্লাই প্ৰচেছ সম্পূৰ্ণ কৰি লোৱাৰ পিছত আপোনালোকে আকৌ এই পেজলৈ আহি যাব। এই পেজলৈ অহাৰ পিছত আপোনালোকে ইয়াত দেখা পাব এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। আপুনি এপ্লাই প্ৰচেছ সম্পূৰ্ণ কৰি লোৱাৰ পিছত আপুনি যিটো মোবাইল নাম্বাৰ বহাইছিল সেই মোবাইল নাম্বাৰটোত SMS-ৰ জৰিয়তে এই এপ্লিকেশ্যন নাম্বাৰটো আহি যাব। আপুনি তাৰ পৰা এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে পাছৱৰ্ড। আপোনালোকে ফৰ্মটো ফিলআপ কৰোঁতে যিটো পাছৱৰ্ড ছেট কৰিছিল সেই পাছৱৰ্ডটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে তলত দেখা পাব লগইন বুলি এটা অপশ্যন আছে। আপোনাৰ লগইন বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰফাইলটো লগইন হৈ যাব। আপুনি তাৰ পৰা আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। আজিৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ।